हेलो दोस्तों वेलकम टू माय यूट्यूब चैनल और मोर चैनल आपनालोक सबके स्वागतम जनालो तेतियाले आहक भिडिओটো आरम्भ करूँ फाइनली আজি गाड़ीखन धुम और बाइकखनो धुम जेहेतु काली विश्वकर्मा पूजा সেইকাৰণে মই নকওঁ মানুহজনীয়ে ক'ব শুনি থাকিব আপোনালোকে মই ধুম আপোনালোকে মোক চাই থাকিব हेलो गाइस ये देखिसे पूरा गाड़ी सारी एकदम पूरा धुलाई करी আছে ए चाওক কালি বিশ্বকৰ্মা বুলি আজি পুৰা একদম গাড়ী চিকচিকিয়া কৰি আছে আৰু এইফালে বাইক সাইক ধুই পুৰা ধুনিয়াকে টিপটপত ওপৰত ৰাখি থৈ দিছে ঘৰৰ ভিতৰত আৰু কালি মালা সালা একদম পিন্ধাব আজি একদম মানে গাড়ীখন ধুই লৈছে ভিতৰৰ টেপটো খুলি দিও এইফালে নিব লগা হৈছে বাহিৰত টেপ নথকাৰ কাৰণে বহুত প্ৰবলেম হৈ গৈছে এই কাৰণে ভিতৰটোৱে লগাই দিছো গৈছে পানী আৰু অলপ আগত বৰষুণ দিছিলে ইমান মজা লাগিছিলে বৰষুণ দিওতে মই কলো আমাৰেও যে ময়ো ধুম মুক কলে কি হি কলে কি নালাগে তুমি ধুবলে বৰষুণ দি আছে তিতিলে আকৌ তোমাৰ জ্বৰ চৰ্দি হৈ যাব সেইকাৰণে মই নধুলো আৰু গাইস মই চাইয়ে আছো তেওঁ ধুই আছে তেতিয়া হলে কালি বিশ্বকৰ্মা বুলি পুৰা মালা সালা পিন্ধা বানাও গাই ই বসন্তি পুৰা হায়া কৰিছো কালি অলপ উলাই যাম ক'ত যাবা এনে অকমান ফুৰিবলে মোক নিবা নাই তোমাক নিদিলে নহলে কাক দিমে ঠিকে আছে মইছো মোক নিনিয়াবা বেলেগ কাবাক নিবাবা তেনেকুৱাও আছে তেনেকুৱাও আছে নেকি সেইটো ক'ব নোৱাৰিম মই মানুহ বেয়া হলেও একো নাই সেইটো কৈ দিলে বেছি ভাল হ'ব ৰাইজসকলে কি উপায় দিয়ে ক'ব বেলেগ এটা মাল গাই শুনিছে কি কৈছে মনে মনে তেওঁ বোলে বেলেগক বোলে আৰু কোনোবা গাৰ্লফ্ৰেণ্ড আছে সেইটো পাৰ্চেনলি আজিকালি সবইটো জানে ঘৰ মে একো বাহিৰ মে একো মতা মানুহবিলাকে যে কৰিব পাৰে মাইকী মানুহবিলাকে কৰিব নোৱাৰে নি পাৰে কিবা মাইকী মানুহ গৈ আছে দেখা লগত ঠিকে আছে পুৰা চকচকীয়াকে ধুই আছে তুমি কাৰ ৱাছত কো ধুনিয়াকে ধুইছা নেকি ভালে কৰিলা সব সুবিধা থাকোতে আৰু তাত যাবলৈ কোনো কাৰণেই নাই কিন্তু কাৰ ৱাছত একচুয়ালি গলে বেছি ভালকে মানে ভিতৰ চিতৰ বিলাক মানে হেৰি কৰি দিয়ে সাফা কৰি দিয়ে ভেকম মাৰি দিয়ে আজি অলপ ধুই লোৱা আজি তেতিয়া হলে উলাই যাম বুলি ভাবিছা ন আজি যাম কালি আহিম মানে ৰাতি আজি ক'বাত থকা হ'ব হোটেলত নহলে কোনবা ৰিলেশন মানুহ মুনু তুমি কিবা কবা বিশ্বকৰ্মা বুলি কিবা এটা কৈ দিয়া হেপী বিশ্বকৰ্মা কৈ দিয়া এডভান্স কে কৈ দিয়া হেপী বিশ্বকৰ্মা তেতিয়াহলে গাইস চাই থাকক ভিডিওটো শেষলৈকে যদি ভিডিওটো চাই ভাল লাগিলে তেতিয়াহলে প্লিজ লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব সাইডত থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়াহে আপোনালোকে নটিফিকেশন বিলাক পাই